নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জনাই মই সপোন পেখি প্লাবিতা পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰো আপোনালোক সকলো কুশলে আছে আজি মাতৃ দিৱস এই চেগতে মই সকলো মাতৃলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদিছো তেওঁলোক সকলো সুস্থ হৈ থাকক ভগৱানে তেওঁলোকক ভালে ৰাখক তাকে কামনা কৰিছো আজি ভগৱানৰ ওচৰত আৰু এতিয়া আবেলি প্ৰায় 4:30 মান বাজিছে এতিয়া আমি কেইগৰাকী মানে ওলাইছো আমাৰ ব্ৰহ্মপুত্ৰৰ একদম কাষতে আছে কাঞ্চনজংঘা আৰু সেই কাঞ্চনজংঘা মই আপোনালোকক আগতে এবাৰ দেখুৱাইছো কিন্তু আমি ভাবিলো আজি এই মাতৃ দিৱসৰ দিনাই আমি সকলোৱে মিলি এসাঁজ খাবলৈ যাওঁ আৰু তাত গৈ আমি কি কৰোঁ আপোনালোকক দেখুৱাম চাই থাকিব নতুন বট লাগিছে ইয়াত গোটেই আমাৰ ব্ৰহ্মপুত্ৰখন দেখুৱাব আগতে মই আপোনালোক দেখুৱাইছিলোঁ কিন্তু সেইখন বেলেগ আছিলে এখন নতুনকৈ আনিছে এখন মানে ৰৈৰে আপোনালোকৰ আমন লাগিলে মই ইমান দাদা লাহেকে চলাইছে যে সেইকাৰণে লাহে লাহে চলাই আহি থকা হৈছে কাঞ্চনজংঘা চাই কেনেকুৱা লাগিছে মই দিনত দিছিলোঁ এইটো এতিয়া ৰাতি পৰিৱেশটো বেছি ধুনীয়া লাগিছে এতিয়া ৰাতি পৰিৱেশটো মই আপোনালোকক দেখুৱাম আপোনালোকে চাব চাই কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু আহিব ইয়ালৈ কাঞ্চনজংঘালৈ আপোনালোকে মানে কাঞ্চনজংঘা উপভোগ কৰিব ব্ৰহ্মপুত্ৰৰ পাৰত বহুত ধুনীয়া বতাহ মাৰি থাকে আৰু আপোনালোকে কি খাব সকলো খাই মেলি এবাৰ যাব পাৰিব আহিব ভাল লাগে এয়া আমি এতিয়া এখন মাজতে এখন আমি ব্ৰিজৰ ওপৰত আহিছোঁ আৰু এতিয়া এয়া মীনাক্ষী ফটোশ্বুট কৰিব তাৰপিছত মই ফটো উঠোঁ আৰু হৰণে ফটোশ্বুট কৰিব চাই থাকক অতি সোনকালে তোমাৰ কপালখন সৰু ব্ৰিজৰ ওপৰে গৈ ইটো চাইড পাবগৈ পাৰে বহুত ধুনীয়া লাগিছে পৰিৱেশটো ইয়াত এনেকৈ কটেজো দিছে থকাৰ ব্যৱস্থাও আছে আপোনালোকে কেতিয়াবা আহিলে থাকিবও পাৰিব ইয়াত ইমান ধুনীয়া গছ গছনি ফুল গছৰ লগত ধুনীয়াকৈ লাইটবোৰ মিলাই থৈছে গছো হেৰি ৰুই দিছে চবফালে বহুত ধুনীয়া লাগিছে আৰু এইফালে আৰু আজিকালি এইটো পাবলৈ নাই খেৰৰ ঘৰো দেখা পোৱা গৈছে বহুত ভাল লাগিছে ইমান পোক আকৌ এইটো আমাৰ ফাইল একদম এয়া প্ৰথমৰ পৰা এয়া আগলৈকে গৈ আছে আমাৰ ফাইলটো কোনো কৰিব নালাগে তুমি একদম গোৱাত শুই আছা নিকা লাগিছে যে কেলে কি ধুনীয়া বাইদেউ খুব ধুনীয়াকৈ আৰামত শুই আছে আৰাম লাগিছে ন চাইডতে নদীখন খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ
ঠিক কৰি মুকলিকে বহিছোঁ খুব ভাল লাগিছে এখন মালিয়া বতাহ মাৰি আছে মালিক মানে কি হয় হেৰি দিনত নাহিলে খুব ভাল কৰিলোঁ ইমান বেছি গৰম সেইকাৰণে আমি ইভিনিং আহিলোঁ একদম ঠাণ্ডা পৰিছে লাইটিঙৰ মাজত মানে নিজক আমি বিলীন কৰি দিছোঁ গতিকে খুব ভাল লাগিছে চবেই কৈ দিয়া ধুনীয়াকৈ কৈ দিয়া আমাৰ বহুত ভাল লাগিছে আমাৰ কালি আজি আহিছে নহয় ছাতি এটা লৈ আহিছে তই মানুহ পাই ইমান চাই কিনি মানুহ দেখিলো ইমান লাভ লাগিছে চকী লাগিছিলে মোৰ চাৰি আমনি নালাগে খেলিব পৰাকে এখন কি বুলি কয় হেৰি বাজাজ ভেস্পা এখন ভেস্পা আগতে ভেস্পা আছিলে বাবা ইমান ধুনীয়া লাগিছে ইয়াতে ঘূৰাও ৰাতি ইচ্ছা কৰে হৰ্চ ৰাইড কৰিব পাৰিব 1 2 3 4 5 পাঁচটা আছে এতিয়া এই আমাৰ খানা ষ্টাৰ্ট এই আমাৰ ফাইল মিনা কি অৰ্ডাৰ দিছিলা কোৱা চিকেন পোলাও নান ভাল লাগিছে নে কেনেকুৱা লাগিছে খাই আমাৰ কিবা তেনেহ'লে খাই লওঁ আকৌ লগ পাম এতিয়া খাই বৈ হাত ধোৱা মেইন লাগি থাকে এতিয়া কৰোণাই কৈছে যে হাতে মেইন হাত ধুব লাগে চাফাকে পানী ব্লক হৈ গৈছে ইমানেই হাত দিছো